Hello friends, welcome to Competitive Minds Assam. Friends, লৈ আহিছো আমাৰ এনালাইসিস আজিৰ অসম পুলিচৰ এসআই পৰীক্ষাৰ যে কাট অফ কিমান যাব পাৰে। Friends, প্ৰথমে মই কৈ থওঁ যে আমাৰ টিমে আজি বহুকেইখন কলেজলৈ গৈ য'ত পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ পিছত ষ্টুডেণ্টখিনি ওলোৱাৰ পিছত তেওঁলোকক সুধিছিল যে কিমান এটেম্প্ট কৰিছে আৰু তাৰ ওপৰত আমি এই এনালাইসিসটো প্ৰস্তুত কৰি উলিয়াইছো। গতিকে মই আপোনালোকক কৈ দিম ইয়াতে এইখন তালিকা আমি প্ৰস্তুত কৰিছো। আমাৰ টিমে প্ৰায় 20 জন মেম্বাৰে আমি চেষ্টা কৰিছিলো যে প্ৰায় 1000 ষ্টুডেণ্টক সুধিবলৈ যে এটেম্প্টনো কিমান কৰিছে তেওঁলোকে। আৰু তেতিয়া আমি কওঁ আপোনালোকক 80+ এটেম্প্ট কৰা সংখ্যা আছিল খুবেই কম। কেৱল মাত্ৰ 30 জন মানে 80+ এটেম্প্ট কৰিছিল। তাৰ পিছতে 70+ এটেম্প্ট কৰিছিলে প্ৰায় 400 মান ষ্টুডেণ্টে আৰু তাৰ পিছত 60+ৰ সংখ্যা আছিলে প্ৰায় 550 মান। গতিকে ফ্ৰেণ্ডছ এইখিনি আছিলে আমাৰ মেম্বাৰখিনিয়ে তেওঁলোকক সুধি পোৱা উত্তৰ। এতিয়া কথাটো হ'ল আমি দুটা ফেক্টৰ মনত ৰাখিব লাগিব। প্ৰথম কথা যে এটেম্প্ট কৰাটো কথা নহয়, মেইন কথা হ'ল একিউৰেচি কিমান মেইনটেইন কৰিছে। যেহেতু কম্পিটিটিভ এক্সাম নিগেটিভ মাৰ্কিং আছে, দুটা ফেক্টৰ মই কৈ দিছোঁ কি কি। প্ৰথমটো হ'ল নিগেটিভ মাৰ্কিং, দ্বিতীয়টো হ'ল সময় 2 ঘণ্টা, সময় কম আৰু লগত আছে নিগেটিভ মাৰ্কিং। দুইটা ফেক্টৰে মাৰ্কস কমায়। গতিকে নিগেটিভ মাৰ্কিঙৰ এটা পৰীক্ষাত আপোনাৰ এটেম্প্টটো আচল কথা নহয়, আচল কথা হ'ল আপোনাৰ একিউৰেচি। গতিকে একিউৰেচি কিমান মেইনটেইন কৰিছে সেইটোহে আচল কথা আৰু সেইটোৱেই আপোনাক সিলেকশ্যনৰ পথলৈ লৈ যাব। এতিয়া 80+ এটেম্প্ট কৰি যদি 90% একিউৰেচি ৰাখে, 90% একিউৰেচি ৰাখিলেও কাৰেক্ট হ'ব 72টা। গতিকে চাওক 80+ এটেম্প্ট কৰি গোটেইখিনি শুদ্ধ কৰাটো অসম্ভৱ কথা, সেইটো সকলোৱে জানে। আৰু কম্পিটিটিভ এক্সাম হয় যেহেতু সময় মাত্ৰ 2 ঘণ্টা, গতিকে এটা অংক এবাৰ কৰি দুবাৰ দ্বিতীয়বাৰ আৰু চাবলৈ সময় পোৱা নাই। অথবা এটা ৰিজনিং এটেম্প্ট কৰি আৰু সেইটো সেকেন্ড টাইম চাবলৈ সময় কেতিয়াও নাপায় মাত্ৰ 2 ঘণ্টা সময়ত, কাৰণ সময়খিনি অলৰেডি কম হয় বহুত 2 ঘণ্টা। গতিকে এই দুটা ফেক্টৰে আপোনালোকৰ মাৰ্কসটো কম কৰিব। এতিয়া চাওক আমাৰ প্ৰেডিকশ্যনটো কিমান কাট অফৰ। আমাৰ প্ৰেডিকশ্যন হৈছে যিটো আমাৰ এনালাইসিস সেইমতে জেনেৰেলৰ কাট অফ বহুতেই কৈছে 70+ হ'ব, কিন্তু আমাৰ এনালাইসিস মতে যিটো আমি সঁচা, যিটো আমি অথেন্টিক এনালাইসিস কৰিছোঁ সেইমতে আমাৰ এনালাইসিস মতে কাট অফ হ'ব জেনেৰেলৰ 60ৰ পৰা 65ৰ ভিতৰত ভেৰি কৰিব আৰু মোষ্ট প্ৰবেবলি 60ৰ ওচৰে পাজৰে থাকিব, 65ও নাপায়গৈ। OBCৰ ঠিক তেনেকৈ যেহেতু ওচৰে পাজৰে থাকে জেনেৰেল আৰু OBCৰ, সেইকাৰণে তাৰ পৰা 5 মাৰ্কছ এটা মাইনাছ কৰি আমি এনালাইসিস কৰা মতে 55ৰ পৰা 60ৰ ভিতৰত ভেৰি কৰিব লাগে। OBCৰ কাট অফ 60তকৈ কম থাকিব। তাৰপিছতে আহিল SC STৰ কাট অফ আমাৰ এনালাইসিস মতে 45ৰ পৰা 55ৰ ভিতৰত থাকিব। গতিকে ফ্ৰেণ্ডছ এইখিনি হ'ল আমাৰ এনালাইসিস। আপোনালোকৰ যিটো নিজা এটা মত, সেই মতটো আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মই বাৰে বাৰে কৈছোঁ কাৰোবাৰ এটেম্প্ট শুনি আপোনালোকে ভয় নাখাব, কাৰণ কম্পিটিটিভ এক্সাম আপুনি যাকেই নুসুধক কিয় সকলোৱে ক'ব যে একিউৰেচি 90% ৰখাটো বহুত ডাঙৰ কথা। আপুনি কম্পিটিটিভ এক্সাম এটা এটেম্প্ট কৰাৰ পিছত বহুত ভুল হয়, ঘৰত আহি সেই ভুলখিনি গম পোৱা যায়, কাৰণ জিকেৰ কুৱেশ্যনছবোৰ সকলোৰে সম্পূৰ্ণ মনত নাথাকে, কিছুমান অলপ আইডিয়া কৰি লগাব লগা হয় বা কিছুমান কুৱেশ্যন পঢ়োঁতেও অলপ ভুল হয়। যেনেকৈ মই এটা কথা কওঁ, আজি 10 ডিচেম্বৰৰ যিটো ডেট সুধিছে, যিটো নেকি হিউমেন ৰাইট ডে, বহুতেই সেইটো কনফিউজ কৰি এইডছ ডে মাৰিছে 1 ডিচেম্বৰ, যিহেতু 1 ডিচেম্বৰটো আছিলে ৱৰ্ল্ড এইডছ ডে, সেই ডেটো মাৰিছে। গতিকে তেনেকুৱা বহুতৰ হয়। গতিকে ফ্ৰেণ্ডছ এইখিনি আমাৰ এনালাইসিস আছিলে, বাকীখিনি আমি গম পাম ৰিজাল্টৰ সময়ত। আপোনালোকে যদি ইমানখিনি মাৰ্কছ পাম বুলি ভাবে তেতিয়াহ'লে আৰামত কাট অফ ক্লিয়াৰ হ'ব। ইয়াত 65 নাযায়, 65তকৈ কম হ'ব জেনেৰেলৰ কাট অফ। গতিকে নেক্সট ফেজৰ কাৰণে প্ৰিপেৰেশ্যন কৰক ভালকৈ, চাকৰি এবাৰ ল'বই লাগিব ফ্ৰেণ্ডছ। আৰু পঢ়া কম নকৰিব, প্ৰিপেৰেশ্যন কম নকৰিব, কাৰণ আগত আহি আছে PNRD আৰু আছাম ছেক্ৰেটেৰিয়েটৰ পৰীক্ষা। আমি আপোনালোকক গাইড কৰি যাম আৰু ভালে থাকক, পঢ়ি থাকক। কম্পিটিটিভ মাইণ্ডছ অসম চাইনিং অফ।